নমস্কাৰ। এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ভিতৰত 7 লাখ মহিলাসকলে নাপাব 10,000কৈ টকা। ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা এখন বিশেষ আপডেট প্ৰদান কৰিছে। তো আপোনালোকে যদি আপডেটটোৰ বিষয়ে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰিব দিছিল তেতিয়া এনেকৈ এখন জিলাভিত্তিক লিষ্ট প্ৰকাশ কৰিছিল। এইখন জিলাভিত্তিক লিষ্ট অনুযায়ী অসমত 39,42,663 গৰাকী আত্মসহায়ক গোটৰ মহিলা আছে। তো এইবোৰ মহিলাৰ ভিতৰত 7 লাখ মহিলাসকলে কিন্তু 10,000কৈ টকা নাপাব। এই বিষয়ত অসম চৰকাৰে ইতিমধ্যে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। তো আপডেটটো এতিয়া আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকক মোবাইল স্ক্ৰীনৰ মাজত এতিয়া বিতংভাৱে দেখুৱাই আছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এতিয়া দেখুৱাই আছোঁ CMO আছামৰ ফালৰ পৰা এনেকৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ, তাৰপিছত বিতংভাৱে বুজাই আছোঁ। তো ইয়াতে লিখা আছে, অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰিজাইড অভাৰ এ ভিডিঅ' কনফাৰেন্স উইথ অল দ্য ডিষ্ট্ৰিক্ট কমিশনাৰ্ছ অন চিফ মিনিষ্টাৰ মহিলা উদ্যমিতা অভিযান। Under this scheme, women from each group, including active independent group, will benefit raise 10,000. Initially, a total of 32,23,081 women has been identified as eligible for this scheme. তো ইয়াতে কোৱা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট কমিশনাৰসকলৰ লগত এখন ভিডিঅ' কনফাৰেন্সত বিশেষ বৈঠকত মিলিত হয়। তো সেইখন বৈঠকত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান সম্বন্ধত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে ইয়াতে কিন্তু আপোনালোকে স্পষ্টকৈ লিখা চাব পাৰিছে, 32,23,081 women has been identified as eligible for this scheme. তো যিসকল মহিলাই 10,000কৈ টকা পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মহিলাৰ ভিতৰত 32,23,081 গৰাকী আত্মসহায়ক গোটৰ মহিলাসকলে কেৱল মাত্ৰ 10,000কৈ টকা পোৱাৰ বাবে যোগ্য। বাকী 7 লাখ মহিলাসকলে কিন্তু 10,000কৈ টকা নাপাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।